ডংকা মোকামত ইউৰোপিয়ান মাষ্টাৰ গেমছত বিভিন্ন পদক অৰ্জনকাৰী খেলুৱৈসকলক উষ্ম সম্বৰ্ধনা। কাৰ্বি লামমিন আৰ্মীৰ কাৰ্যালয়ত সংবাদমেল সাংস্কৃতিক ক্ষেত্ৰত তাৰ লাংচত হ'ব কাৰ্বিসকল অভিৱৰ্তন। 22-24 নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অভিৱৰ্তনত উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তৰ কাৰ্বিসকল অংশগ্ৰহণ কৰিব। হামৰেনত পশ্চিম কাৰ্বি আংলং জিলা মহিলা সমিতি গঠন। হামৰেনস্থিত মাল্টি ইউটিলিটি বিল্ডিঙত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি গঠন কৰা হয় পূৰ্ণাংগ জিলা মহিলা সমিতি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ইউৰোপৰ টৰেণ্টত অনুষ্ঠিত ইউৰোপ মাষ্টাৰ গেমছত অনুষ্ঠিত খেলি বিভিন্ন পদক অৰ্জনেৰে ৰাজ্য তথা জিলালৈ সুখ্যাতি কঢ়িয়াই অনা খেলুৱৈসকলক আজি ডংকামকমত জনোৱা হয় উষ্ম সম্বৰ্ধনা। ডংকামকম হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ সভাত কাৰ্বি আংলং জিলা পৰিষদৰ পৰা জনোৱা হয় এই সম্বৰ্ধনা। ইউৰোপৰ টৰেণ্টত অনুষ্ঠিত ইউৰোপ মাষ্টাৰ গেমছত অনুষ্ঠিত খেলি বিভিন্ন পদক অৰ্জনেৰে ৰাজ্য তথা জিলালৈ সুখ্যাতি কঢ়িয়াই অনা খেলুৱৈসকলক আজি ডংকামকমত জনোৱা হয় উষ্ম সম্বৰ্ধনা। যোৱা 24 জুলাইৰ পৰা 4 আগষ্টলৈ ইউৰোপৰ টৰেণ্টত অনুষ্ঠিত মাষ্টাৰ গেমছত কাৰ্বি আংলঙৰ হৈ অসমক প্ৰতিনিধিত্ব কৰা বিজয়ী খেলুৱৈসকলক এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত এই সম্বৰ্ধনা জনোৱা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সম্বৰ্ধনা জনাই খেলুৱৈসকলক উৎসাহ প্ৰদান কৰে। খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ পিছত আগবঢ়োৱা ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে এইদৰে কাৰ্বি আংলং জিলাৰ ক্ৰীড়া ক্ষেত্ৰখনত বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যোৱাৰ প্ৰয়াসৰ অংশৰূপে কাৰ্বি আংলং জিলাৰ 26টা পৰিষদ সমষ্টিৰ বাবে 10 কোটিকৈ সৰ্বমুঠ 260 কোটি টকা ৰাজ্যৰ বিত্তমন্ত্ৰীৰ পৰা অনুমোদন কৰি অনা হয়। উল্লেখ্য, বিগত 2 বছৰৰ ভিতৰত পিছপৰা পাহাৰীয়া জিলাখন ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যোৱা ৰাইজে পৰিলক্ষিত কৰিছে। Participation Karbi Anglong Pentapinan abang kubang kritumduk kasitinia marke Dongkamukam West Karbi Anglong District Master Game Association Penkarcu alang kumpang pasamai sikdeng kono masuk karcu marke pinada kilo lapen Sophie bangen kum sports culture ke banji klasi ye 30 plus to mhan 30 years high spend ke para to mhan encourage ki konji mhan alang mhan tunda West Karbi Anglong Dongkamukam all Assam Master Game Association pinning pentada pinning anikan 2019-20 kaso pentada Dongkamukam India Maiden Chakaran ডংকামকমৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ। অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তত বসতি কৰি অহা অসম কলম্বাছ স্বৰূপ কাৰ্বিসকল পুনৰ এবাৰ একেটা মঞ্চত একত্ৰিত হ'ব। ভিন্ন প্ৰান্তত বসবাস কৰা কাৰ্বিসকল সেই অঞ্চলৰ আন আন জাতিৰ জনগোষ্ঠীৰ প্ৰভাৱত পৰি ভাষা সংস্কৃতি তথা কথনত কিছু ভিন্নতা থাকিলেও একে জন্ম ইতিহাসক প্ৰতিনিধিত্ব কৰা কাৰ্বিসকল বিশাল অভিৱৰ্তন হ'ব ঐতিহ্যমণ্ডিত সাংস্কৃতিক কেন্দ্ৰ টাৰলাংচত। ঐতিহ্যমণ্ডিত কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰ টাৰলাংচত যো-জা কৰি আছে কাৰ্বিসকলৰ বিশাল অভিৱৰ্তন। কালচাৰেল ছ'চাইটি আৰু কাৰ্বি লামনাৰ উদ্যোগত অহা নৱেম্বৰ মাহৰ 22, 23, 24 তাৰিখে কাৰ্বি পিপল টাৰলাংচত অনুষ্ঠিত হ'ব কাৰ্বি জাতীয় অভিৱৰ্তন। সেই সম্পৰ্কে আজি আমি প্ৰেছ মিট আয়োজন কৰিছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত তথা প্ৰান্তত বসবাস কৰা কাৰ্বিসকল আহি একেলগে মিলিত হ'ব সাংস্কৃতিক ক্ষেত্ৰ টাৰলাংচত। একেটা মঞ্চত একেলগে বহি নিজৰ ঠাইৰ কিছু সুখ তথা আনন্দৰ ইতিহাস, দুখ তথা বেদনাৰ ইতিহাস, জীৱন যাপনৰ ক্ষেত্ৰত বিভিন্ন সংগ্ৰাম, ৰাজনৈতিক কিছু সমস্যা, ভাষা বিকাশৰ সমস্যা, পৰম্পৰা সংস্কৃতি ৰক্ষাৰ ইতিহাস আদি উভয়ৰ মাজত আদান প্ৰদান কৰিব। এইটো সাজ পোছাক তেতিয়া পিনিকেকক অলপ কম আছে,
কিন্তু আমি যেতিয়া গৈ আহিলোঁ আৰু ইতিমধ্যে 2015 চনত এটা অভিৱৰ্তন হৈ গ'ল। হোৱাৰ পাছত ড্ৰেছ অৰ্থাৎ কাৰ্বিসকলৰ মহিলাসকলৰ যিটো সাজ পোছাক আমি তিনি পেকক বুলি কোৱা হয়, বৰ্তমান তিনি পেকক পিন্ধি অহাটো আমি দেখিছোঁ। তাৰপাছত এতিয়া আমি এই যোৱা সপ্তাহত সোণাপুৰত গ'লোঁ। সোণাপুৰত চোৱালো আছেন অৰ্থাৎ মহিলা সমিতিৰ 25 বছৰ পূৰ হৈ ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছে। তাতে আমি গৈ আহিলোঁ। গৈ পেলাই আমি যিটো দেখি আহিছোঁ, আমাৰ ড্ৰেছ পোছাক যিটো কাৰ্বি মহিলাসকলৰ তিনি পেকক পিন্ধিছিলে, কিন্তু তাত তিনি পেকক পৰিৱৰ্তে কিবা এটা নাম আছিলে, মোৰ তেনেকৈ মনত নাই, সেই পোছাকে পিন্ধি আহিছে। এই তেনেকুৱাই। আৰু যেতিয়া আমি নংপুত গৈছিলোঁ, নংপুত গৈ কাৰ্বিসকলক লগ পাই আহিছোঁ। সিহঁতে কাৰ্বি ভাষা একেবাৰেই নাজানে। এনেকুৱা পৰ্যন্ত হৈ গ'ল, এখেতসকলে যিটো আমাক কৈছিলে সেইটো হৈছে নিজৰ উপাধি পৰ্যন্ত প্ৰায় পৰিৱৰ্তন হ'ব ধৰিছে। মনৰ ভাৱ ভাগ বতৰা কৰিব। কাৰ্বি লাম্মিত আমিৰ আৰু কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত অভিৱৰ্তনৰ বিষয়ে লাম্মিত আমিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এই কথা সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে কাৰ্বি লাম্মিত আমিৰ সভাপতি সুৰেন কামছা, সম্পাদক কামসিং হানছে, KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰ আৰু সম্পাদক বিদ্যা সিং ৰংপিয়ে। আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি প্ৰাংগণত যিটো সভা অনুষ্ঠিত হৈছিলে, তাতে সৰ্বসন্মতিক্ৰমে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে এই পথৰ সমিতি। মই তাৰ বাবে আমাৰ কাৰ্বি সাহিত্য সভা লগতে কাৰ্বি কালচাৰেল ছ'চাইটি সভাপতিদ্বয় লগতে উপস্থিত আমাৰ বিভিন্ন সংগঠনৰ সভাপতি প্ৰমুখে সদস্যসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মোক এই সুযোগকণ দিয়াৰ বাবে, যে কাৰ্বি জাতিক সেৱা কৰা এটা সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ যিহেতু এই যিটো অভিৱৰ্তন হ'ব, অভিৱৰ্তনটো কাৰ্বি লাম্মিত আমিৰ আৰু KCSৰ উদ্যোগতে হ'ব, অন্য বিভিন্ন সংগঠনৰ সহযোগত। সেইবাবে KCSৰ তৰফৰ পৰা সভাপতি হ'ব লাগে বুলি মই সাধাৰণ সম্পাদক হিচাপে মোক নিৰ্বাচিত কৰিছে প্ৰৱেশক সমিতি। তাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে মই সেইটোও ক'ব বিচাৰোঁ, আচলতে আমি যিটো অভিৱৰ্তন কৰিবলৈ গৈ আছোঁ, এইটো ক'বলৈ গ'লে যদি বুৰঞ্জীৰ পৰা আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এইটো তৃতীয় অভিৱৰ্তন হ'ব। আৰু এই অভিৱৰ্তন কোনো ৰাজনৈতিক অভিবন্ধি নাই। ইয়াত বিশেষকৈ কাৰ্বিসকল অকল কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত নহয়, অসমৰ বিভিন্ন জিলাত কাৰ্বিসকল বসবাস কৰি আছে। আৰু তাৰ লগতে আমি গম পাইছোঁ আমাৰ সীমাৱৰ্তী যিটো ৰাজ্য আছে, তাতো কাৰ্বিসকল আছে। তদুপৰি আমি গম পাইছোঁ অন্য দেশতো কাৰ্বিসকল আছে। গতিকে এই কাৰ্বিসকলৰ বিভিন্ন অঞ্চলত বসবাস কৰা কাৰ্বিসকলৰ তেওঁলোকৰ আৰ্থ সামাজিক আৰু তেওঁলোকে ৰাজনৈতিক কিবা লাভালাভৰ পৰা বঞ্চিত হৈছিল। সমাজ তথা দেশৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকলেও নিজৰ দক্ষতা প্ৰদৰ্শন কৰা কথাটো এতিয়া নতুন হৈ থকা নাই। তথাপি কিছুমান সামাজিক সমস্যা আদিৰ সমাধান তথা সমাধানৰ ক্ষেত্ৰত সংগ্ৰাম কৰি যোৱাৰ ক্ষেত্ৰত মহিলাৰ ঐক্য শক্তি অতি প্ৰয়োজন। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গঠন কাৰ্বি আংলং জিলা মহিলা সমিতিৰ হামৰেন মহিলা শাখাৰ পূৰ্ণাংগ ৰূপ দি গঠন কৰা হয় পশ্চিম কাৰ্বি আংলং মহিলা সমিতি। মহিলাসকলৰ কিছুমান সামাজিক সমস্যা সমাধান তথা সমাধানৰ ক্ষেত্ৰত সংগ্ৰাম কৰি যোৱাৰ বাবে নেতৃত্ব দিবলৈ আৱশ্যকতাক গুৰুত্ব দি হামৰেনত আজি গঠন কৰা হয় পশ্চিম কাৰ্বি আংলং মহিলা সমিতি। পূব কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী ক্ষীৰলা তেৰণপি, সাধাৰণ সম্পাদিকা সুবৰ্ণ চেতিয়াৰ উপস্থিতিত বিশিষ্ট মহিলা বীণা ৰংহাংপিৰ পৌৰোহিত্যত হামৰেন ইউটিলিটি বিল্ডিঙত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত গঠন কৰা হয় পশ্চিম কাৰ্বি আংলং মহিলা সমিতি। Piori nili tumbangke ladake kadu kabe
Karbi pupelo, Nepali pupelo, Kosari pupelo, kadu kabe atumta nilitum ke dorapet, klem rapet, lapen nilitum ke ladake religion alam ta wangwe, lapen political alam ta nilitum ke wangwe, lasi nilitum kadu kabe ta lapu. Suarlo do anta nilitum ke klem rapet dia phan usi nilitum ladake kemang. Lapen non ke West Karbi Anglong Puisi district dokoglo, lasi ladata mohila mitis isi ke sengji phan. Daga district apanta kisenje phanse nilitum ke bang la sinilitum ke women organization nilitum soarlo phan akam lok sinilitum ke claim ke mang la pen akeme phan la pen kosonsi soarlo tum ke claim ke dam thekji akeme pen ke claim ke dam thekji ma la hoya phaksi nilitum pini ka chingwai at pen nilitum la dak West Karbi Anglong atuma phanta akimi district mohila samiti keseng সভাত বহু আলোচনা বিলোচনাৰ অন্তত লোৱা সৰ্ব সিদ্ধান্ত কৰ্মে ৰিনু টিছুপিক সভানেত্ৰী ইন্দিৰা টকবিপিক কাৰ্যকৰী সভানেত্ৰী অম্বিকা দেৱীক উপ সভানেত্ৰী আৰু ক্ৰমে জয়মতী বৰদলৈ পূৰ্ণিমা ফাংচপি কাৰেং ৰং পিপি অম্ফু টিছুপিক সম্পাদিকাৰ লগতে চাংবাই তেৰণপি বাসন্তী কাঠাৰপি মনালিছা ফালুং জিনু পাটৰ আৰু দীপালী ভাগৱতীক যুটীয়া সম্পাদিকাৰ দায়িত্ব দি সম্প্ৰতি এক 17জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হয়। যি সময়ত আমাৰ উঠি অহা একাংশ নৱপ্ৰজন্মক লৈ সকলোৱে সংশয় প্ৰকাশ কৰি আছে। নিচাযুক্ত সামগ্ৰী সেৱন তথা ছ'চিয়েল মিডিয়াৰ প্ৰতি জনপ্ৰিয়তা দেখি দুশ্চিন্তা প্ৰকাশ কৰিছে। এনে সময়তে এই নৱপ্ৰজন্মৰে একাংশ যুৱ ছাত্ৰৰ কাৰ্য দেখি চিন্তাধাৰা হয়তো কিছু সলনি কৰা প্ৰয়োজন হ'ব। নিজৰ ভাষা সাহিত্যৰ প্ৰতি এয়া সুদূৰ প্ৰয়াসী প্ৰচেষ্টা, তাক বহুতে মান ল'ব লগা হ'ব। হয়, গুৱাহাটী মহানগৰীৰ ছাত্ৰাবাসত গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ। 28 ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীত থাকি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা আহৰণ কৰি নিজৰ কেৰিয়াৰ গঢ়ি থকা কম বয়সীয়া যুৱচামৰ এনে কাৰ্য দেখি কাৰ্বি ভাষা সাহিত্য তথা সংস্কৃতিৰ প্ৰচাৰ তথা বিকাশৰ ক্ষেত্ৰত কিছু হ'লেও সুৰক্ষিত আশা কৰা যায়। অসমীয়া আৰু ইংৰাজী বা হিন্দী শব্দ সানমিহলি নকৰাকৈ সম্পূৰ্ণ কাৰ্বি ভাষাত বক্তৃতা প্ৰদান কৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰচেষ্টা দেখি সকলোৱে ভাবিবলৈ হয়তো বাধ্য হৈছে আজিৰ যুৱ চামো নিজৰ ভাষাৰ প্ৰতি, নিজৰ সাহিত্য তথা সংস্কৃতিৰ প্ৰতি সন্মান আৰু প্ৰেম আছে আৰু আছে অগাধ শ্ৰদ্ধা। এই আন অনা কাৰ্বি ভাষা সানমিহলি নকৰাকৈ অনুষ্ঠিত প্ৰতিযোগিতাত ভাগ লোৱা কেইবাজন প্ৰতিযোগীৰ মাজত হেনচিং তেৰণ প্ৰথম স্থান, চাৰ্কিম তেৰণ দ্বিতীয় স্থান আৰু জাৰি হানছে তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাত প্ৰাক্তন GGKSA সভাপতি ধৰম সিং ৰংহাং, মৈতাৰ বে আৰু চাৰমুক্ৰাং বে প্ৰমুখ ছাত্ৰ নেতাসকলে উপস্থিত থাকি প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰে। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এডিছনৰ বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon Lasi Lasonover Saikimi Helong Ninghangatum Ali Chuan Dunikha War Saikimi Laki Chiklo Jontro Kophan Kapamala Sike Piponji Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebok Damiknon Rong Parpi Rong Berot near Iron Bridge Dipukar Bianglong Lasi Lance Sekachini Lethodji Aphan Laswa number 600-121-3664 along Humriknon Wang tha wang ik tha electronic ahormu nanglitum ador kijum hek pen longpon ikji lasi apor pacheton dun pen warsai kemi chu endun iksana nanglitum longpon ikji lake fridge along aprin LG Samsung Sony Whirlpool Haier TV along aprin dolake LG Samsung BPL Akai washing machine aprin lake Samsung LG Haier lapen ke tu thulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji
Lasinang litum na humri ignon Asok Prasad Chateri, Bukulia Electronic and Electrical Akulat, Bukulia Main Market, Karbi Anglong, Assam. On the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000.
Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park come picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652 Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi gulat along longpon ikji. Kang tirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chlorate Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Depot, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত শৰত অহা মানে ধৰিত্ৰীত আনন্দ উৎসৱৰ আগমন দেশৰ লগতে ৰাজ্য তথা জিলা জুৰি দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিৰ উদ্যোগত 27 সংখ্যক কাৰ্বি ৰিচ নিমচ আৰংআজে অৰ্থাৎ মাণ্ডলিক কাৰ্বি উৎসৱ উদযাপনৰ বাবে ভিন্ন প্ৰান্তত সমিতিসমূহৰ দ্বাৰা প্ৰস্তুতি তুংগত তুলিছে মুঠতে আগন্তুক 4 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ অনুষ্ঠিতব্য 27 সংখ্যক ৰিচ নিমচ আৰং আজিৰ সফল উদযাপনৰ বাবে আৰং আজিৰ উদযাপনৰ অভ্যৰ্থনা কমিটিৰ দিনে নিশাই লাগি বিভিন্ন প্ৰস্তুতিৰ কাৰ্য তুংগত তুলিছে উদযাপন ক্ষেত্ৰত জপৰা লাংছত ভিন নিৰ্মাণ কাৰ্য প্ৰয়োজনীয় আলোচনা বিলোচনা তথা দিহা পৰামৰ্শ অব্যাহত ৰাখিছে আজি এইলৈ জপৰালাংছ সাংস্কৃতিক কেন্দ্ৰত নিহা ডনশ্ৰী মাণ্ডলিক কেচিএছৰ অভ্যৰ্থনা সমিতি অধীনত থকা বিভিন্ন উপ সমিতিলৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় বিশিষ্ট সাংস্কৃতিক সেৱক ৰমেশ সিনহাৰ পৌৰোহিত্যত কাংবুৰা ইংহিৰ উদ্দেশ্যে ব্যাখ্যাৰে আৰম্ভণি হোৱা সভাত আৰং আজি হ'বলগীয়া বিভিন্ন প্ৰতিযোগিতাৰ সন্দৰ্ভত আলোচনা কৰা হয় উল্লেখ্য এই প্ৰতিযোগিতাসমূহত মাণ্ডলিক ডনশ্ৰী কাৰ্বি সাংস্কৃতিক সমিতি অধীনৰ 13টা সাংস্কৃতিক গোটে প্ৰতিযোগিতা যোগদান কৰিব
হামৰেন পুৰণা বজাৰ ৰংজাং ফঙৰ পৰা হাঞ্জালাংছলৈ যোৱা পথ অতি বিপদজনক হৈ পৰিছে। পথটি নিৰ্মাণৰ কাম যোৱা বছৰে আৰম্ভ কৰিছিল, কিন্তু আৰম্ভণি পৰ্যায়তে থাকি গ'ল। যিকোনো সময়তে পথটিৰে যান বাহনৰ যাতায়াতত বিৰাজমান হৈ থাকে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা। হামৰেন নগৰৰ পুৰণা বজাৰ ৰংজাং ফঙৰ পৰা হাঞ্জালাংছলৈ নিৰ্মাণ কৰিবলৈ লোৱা এই গড়কাপ্তানি পথটি আৰম্ভণি অৱস্থাতেই থাকি গ'ল। এইবাৰৰ বাৰিষাত যি অলপ চলপ ভাল আছিল তাকো প্ৰবল বৰষুণে উটুৱাই লৈ যোৱাৰ ফলত পথটি অতি ভয়াৱহ হৈ পৰিছে। বিশেষকৈ নিশা ভাগৰ যাতায়াতত প্ৰবল দুৰ্ঘটনাৰ সম্ভাৱনা থাকে। যদিও বেংক বজাৰ সমাৰ তথা বিভিন্ন কাৰ্যালয় আহ-যাহ হামৰেন নগৰৰ অধিকাংশ ৰাইজে এই পথেৰেই কৰে। সাধাৰণতে অতি ব্যস্ত এই পথটোৰে ছচেং পৰিষদ সমষ্টিৰ ৰাইজে অহা যোৱা কৰিব লাগে, কিন্তু অতি ব্যস্ত এই অবৰ্ণনীয় পথটোৰে যাতায়াত কৰা ৰাইজৰ কষ্ট দেখিও নেদেখা ভাওজুৰি আছে বিজেপি চৰকাৰ। ৰাইজৰ প্ৰশ্ন, ক'ত গ'ল পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি? হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।